Hello everyone, এয়া মই আজি পায়স বনাম। চাই থাকিব মোৰ ভিডিঅ'টি। সকলোৱে কেনেদৰে বনাইব পায়স। আগতে গাখীৰখিনি গৰম হ'ব দি ল'ম। একদমেই কম চাউল, বেছি চাউল নহয়। আগতে গাখীৰখিনি গৰম হৈ লওক। আৰু এয়া হৈছে চাউলখিনি, একদমেই চাউল কমকৈ দিছোঁ। এইফালে এইখিনি হৈছে গাখীৰ। এতিয়া গাখীৰখিনি গৰম হোৱাৰ পিছত মই চাউলখিনি বহাই দিম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টি। ভাল লাগিলে লাইক এটা কৰিবলৈ একদমেই নাপাহৰিব। এয়া হৈছে খিচমিচ বাদাম। অকণমান চাউলত 3টা গাখীৰ দি দিছোঁ। এয়া 10 টকীয়া 15 টকীয়া। বেছিকৈ দিলে ভাল লাগে খাবলৈ, সেইকাৰণে বেছিকৈ দি দিছোঁ। গাখীৰখিনি এতিয়া উতলিছে। এতিয়া চাউলখিনি বহাই দিম আৰু এতিয়া লৰাই থাকিব লাগিব। গাখীৰ কিন্তু পুৰা বেছিয়ে হৈছে চাউল হিচাপত। এনেদৰে বনাইছোঁ, তেতিয়া বেছি ভাল লাগিব। এতিয়া চাউলখিনি সিজিব দিম। আৰু জুইটো একেবাৰে কমাই দিম। ঢাকনিখন লগাই দিম। এতিয়া এইখিনি সিজি থাকিব ধুনীয়াকৈ। তাৰপিছত মই এয়া খিচমিচ বাদামখিনি দি দিম। পিছত চেনি দি দিম। সকলোখিনি চাই থাকিব। প্ৰায় সিজাৰ নিচিনা হৈছে। ইয়াতে মই এতিয়া এইখিনি দি দিম। কিছুমানে কুকাৰত বইল কৰিও লয়। কোনে কেনেদৰে বনাই জনাবচোন মোক। এয়া মই দি দিছোঁ ইলাচি। ভাল লাগিব, ইলাচি দিলে বহুত ধুনীয়া লাগে। পায়স খাই কোনে কোনে ভাল পোৱা জনাবচোন, কমেণ্টত লিখি দিব। আৰু ইয়াতে মই দি দিম এতিয়া চেনি। চেনিটো কম পৰিমাণে দিছোঁ, চেনিটো বেছি নিদিওঁ আমি, বেছিকৈ নাখাওঁ কাৰণে। এইফালে এতিয়া মই ঘিউ দি দিম। ঘিউটো দিলে বেছি টেষ্টি লাগে। আপোনালোকে
ঘিউ দিয়ে নে বাৰু? মই কিন্তু ঘিউটো দিওঁ, কিছুমানে নিদিয়ে। গোট লাগি আছে। এতিয়া পায়স মোৰ ৰেডি হৈ গ'ল। এতিয়া আমি খাম আৰু। আজিৰ ভিডিঅ'টি ইমানে। বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।